এভৰিৱান বহুত দিন ভিডিঅ' কৰাই হোৱা নাই মোৰ গাটো ইমান ভাল নাছিলে ঘৰত সকলোৱে চৰ্দি কিবাকিবি হৈ গ'ল এয়া কাম বন কৰি আজৰি হ'লোঁ আৰু মেলি আছে ভাজি বনাব আছে ভাত বনাই থোৱা আছে ল'ৰাও নাই সি গ'ল পুৰণা ঘৰলৈ মানে আইতাহঁত থকা যিখন আমাৰ মেইন ঘৰ তালৈ গ'ল সেয়া এতিয়া আমি ঘৰৰ মানুহ চুলি কাটি আহিছে আৰু আমি চাহ খাই দিলোঁ ৰাতি দুপৰীয়া চাহ ঠিক আছে আহকচোন আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এই মোৰ হাতটো দেখিছেনে সেইটো সেইদিনাখন দুখ পালোঁ অলপ ল'ৰাৰ লগত এনেকৈ হেৰি কৰি থাকোঁতে মোবাইলটো দেউতাকৰ মোবাইলটো হাতত পটককৈ লাগি গ'ল বহুত বেছি হ'ল কাৰণ এইটো হাত মোৰ আগত ভগা আছিলে এইটো বহুত ডাঙৰ মানে মেজৰ এটা মানে কণ্ডিশ্যন হৈ গৈছিল এইটো আজি 3 বছৰ আগত এই হাতখনত মই ইমান জোৰ দিব নোৱাৰোঁ কিন্তু এতিয়া আজি অলপ ভাল পাইছোঁ ইমানো ভাল পোৱা নাই বিষ আছে বাওঁফালেকে বিষ আছে তাকে সেইটো কাৰণেও মই মোবাইলটো ধৰিবলৈও অসুবিধা সেইটো কাৰণেও ভিডিঅ' বনোৱা হোৱা নাছিলে আজি ষ্টাৰ্ট কৰিছোঁ সেইটো বহুত দিনৰ মূৰত যোৱাকালি আৰু ভিডিঅ' কৰা নহ'লে মানে কি হ'ল ল'ৰাৰ মই কৈছোঁ ঘপককৈ ড্ৰয়িঙৰ স্কুললৈ যাব লগা হ'ল তাক মানে ওচৰতে নাথাকাৰ কাৰণে দিয়াও হোৱা নাছিলে এতিয়া মানে কালি গম পালোঁ যে ওচৰতে ড্ৰয়িঙৰ স্কুল এখন খুলিছে ল'ৰালৈকে তালৈ গ'ল আৰু আমিও খাই বৈ অকণমান ৰেষ্ট ল'লোঁ আৰু হাতখনো বিষ হৈ আছিলে আজি নেক্সট দিনা আমি আহিছোঁ গহপুৰলৈ মই আৰু মিষ্টাৰ আহিছোঁ গহপুৰৰে অকণমান কৰ্ডলৈ আহিছোঁ কৰ্ডৰ অকণমান বিশেষকৈ আৰু অফিচিয়েলি কাম এটা আছে তালৈকে আহিছোঁ মোৰো এটা কাম আছে তাকে আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাই থাকিব শেষলৈকে বহি আছোঁ কি কৰিব বহি বৰিং ভিডিঅ' বজাই ইউটিউবত দিয়ে আমাৰ কুকুৰজনী কেনেকৈ ৰখাই দিয়ে হয় দিদি এয়া আমি কৰ্ডৰ সন্মুখত আছোঁ ইয়ালৈ অহাৰ আৰু বেমাৰীৰ লগত ৰখা একেই কাৰবাৰ কাৰণ ইমান জল্দি কাম নহয় আমি আইচক্ৰীম বিচাৰি আহি আছোঁ পাওঁ নেকি ক'ৰবাত ফোন আৰু মই জেলৰ কি জেলহে আহিছে হেৰিয়ৰ ওচৰত ন চিভিলৰ ওচৰত নহয় জানো চিভিলৰ ওচৰত আমাৰ কোৰ্টখন গহপুৰত কি বোলে কথা ক'ব নাজানে আমিনো ক'ত জানো আমিও নাজানোৱে এনেকৈ ৰাস্তাত ঘূৰি থাকিলে আইচক্ৰীম খোৱাম নহয় সুধিবলৈ গৈছে আহিলোঁ কাম হৈ গ'ল চলাই আছে গাড়ী এতিয়া আমি গহপুৰ টাউন পাওঁ গহপুৰ টাউনতে আছোঁ মানে আমি আছিলোঁ হস্পিটেল ৰোডত অমৃতা পাৰ হৈ এইখন চিটি ষ্টেচন পামি এতিয়া পোৱাহি পাব হৈছে আৰু এখন আমাৰ গহপুৰ ডেইলি মাৰ্কেট টেম্পৰেৰী সোমাই যাব লাগে এইখনেই ভিতৰৰ ফালে আছে ডেইলি মাৰ্কেটখন কেতিয়াবা দেখাম বাৰু আপোনালোকক এইখন চিটি ফেশ্বন ৰাজ ফেশ্বন এইখন গহপুৰৰ আমাৰ ভাল ব্ৰেণ্ডেড কাপোৰ পোৱা দোকান এইটো আমাৰ পুলিচ পইণ্ট এতিয়া ভাঙি চিঙি 4 লাইনৰ কাম কৰি আছে তাৰপিছত এইফালে যায় লখিমপুৰ কিন্তু আমি অকণমান আগেদি গৈ ঘূৰিব লাগিব নে নালাগে এইফালে দিয়ে পাৰিম ৰাস্তা আগতে আগেদি ঘূৰিবগৈ লাগে এতিয়া আমি এইফালে যাব লাগিব আমাৰ তেজপুৰত মানে আমাৰ ঘৰৰ ফালে আইচক্ৰীম খাব লাগিব দেই আইচক্ৰীম ক'ত পাম অথনি নাপালোঁ নহয় আম কেইটামানো নিব লাগিব ল'ৰালে হৈয়ে আছে নহয় ইয়াতো ফল মূলৰ দোকান এই বাছখনৰ ওচৰত এই আগলৈ লৈ গ'লে না হোটেলৰ ওচৰলৈ কিবা কেইটামান লৈ যাওঁ আহি গ'ল তোমালোক আনিলা নেকি বাপৰে কি আইচক্ৰীম আনিলে হে
45 ৰুপিছৰ আইচক্ৰীম প্ৰথম 25ৰ ওপৰত খাই পোৱা নাছিলোঁ। 25 তেনেকুৱা আনিলে হৈ যায়। খাই লওঁ, ঠিক আছে তেতিয়াহ'লে। যদি ইমনে দেখে এনেকুৱা দিব মোক, ইউটিউবতো দেখিবই পিছত কান্দিব কাৰণ তালৈ লোৱা নাই, কাৰণ ঘৰলৈ পোৱালে গলি যাব, সেইকাৰণে লোৱা নাই। ঠিক আছে, খাই লওঁ। হ'ল মোৰ। তাৰপৰা আকৌ ভাবিলোঁ সিটো কান্দিব, সেইকাৰণে তালৈ এটা এনেকুৱা বাতি আইচক্ৰীমকে লৈ আহিলোঁ, কাৰণ সিটো আনিলে ঘৰ পোৱালে গলি যাব। এইটো নি পেলাই অলপ সময় ফ্ৰিজত ৰাখি দিলে সি খাব পাৰিব, নহ'লে এইটো বহুত কান্দিব, কাৰণ পিছতনো মোৰ ব্লগছত দেখিবই সি, কাৰণ সিও আইচক্ৰীম বহুত ভাল পায়। ঠিক আছে, একেবাৰে ঘৰত গৈ লগ পাম আপোনালোকক। LIC চাব চেণ্টাৰটো এইটো নেকি আমাৰ জীৱনহঁতৰ? এইটো আমাৰ সৰু ভাইটিহঁতৰ এতিয়া চাব অফিচ, বিশ্বনাথ চাৰিআলি ব্ৰাঞ্চৰ এইটো শাখা এটা। আহি গ'লোঁ, তেলটো ভৰাই লওঁ, নহ'লেতো গাড়ী খোপা চলিব নহয় জানো, তেলটোতো ভৰাবই লাগিব। ভাৰত পেট্ৰলিয়াম এইবোৰ চব ভাঙি চিঙি অৱস্থাই নাইকিয়া বনাই আছে। গেট খুলি দিছে আমাৰ, ইমান ভাল ল'ৰা। আহি পালোহি। ভাত পানী মানে কি হয়, আধা কৰি থৈ গৈছিলোঁ, কমপ্লিট কৰা নাছিলোঁ। আহি দালি তেল মাৰি ডিম আমলেট কৰিলোঁ, কৰি খাই বৈ ঠাণ্ডা চাণ্ডা খাই মেলি তাৰপৰা আহি ঠাণ্ডা খালোঁহি। আজৰি হৈ অকণমান ৰেষ্ট ল'বলৈ লৈছোঁ। আজি ইমনৰ টিউশ্যনো কেঞ্চেল হ'ল, ছাৰ নাহে বোলে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ৰেষ্ট লৈ লওঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু প্ৰথমবাৰলৈ মোৰ চেনেললৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।